কামাখ্যা মন্দিৰ আহি পালোঁ, মন্দিৰ দৰ্শন কৰিলোঁ। এয়া মই অকণমান বাহিৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। আজি হৈছে 12 সোমবাৰ, বহুত মানুহ ভিৰ আজি। মোবাইল চুৰ হয় বুলি ভয়তে মোবাইলটো ওলোৱা নাই, তথাপিও অকণমান ভিডিঅ' অকণমান কৰি থৈ দিলোঁ। সকলো ভালে কুশলে থাকক সেইটোৱে কামনা কৰিলোঁ। কামাখ্যা মাৰ দৰ্শনৰ ওচৰত এয়া 15 বছৰৰ মূৰত আহিছোঁ, কিমান ভাল লাগিছে।